আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰিম। এয়া নৱপ্ৰজন্মৰ জলবায়ু নতুনকৈ প্ৰথমতে শিকোৱা হৈছে। ইয়াৰ আগতে কৃষ্টি সংস্কৃতি যদিও আছিল কালক্ৰমত ই নাইকিয়া হৈ গৈছিল। এই আকৌ ঘূৰি আহিছে, তাৰ কাৰণে আমি বহুত ধন্যবাদ জনাইছোঁ। বৰ্তমান আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী বাপুজী কোঁৱৰ আয়ুষ আয়াৰাণী মালাং ডাঙৰীয়ানী আহি পাইছে। আমাৰ দৰ্শকসকলক তেখেতলোকৰো অনুষ্ঠান উপভোগ কৰিবলৈ অনুৰোধ জনাম। এতিয়া আমি আপোনালোকলৈ আগবঢ়াবলৈ বিচাৰিছোঁ দৰঙী গাঁৱৰ তিয়া মাথংলাই টকাৰ জৰিয়তে বৰত বিনন্দীয়া নৃত্য। আহকচোন আমি সকলোৱে আমি একেলগে উপভোগ কৰোঁ। এইখিনিতে আমাৰ কমিটিৰ তৰফৰ পৰা জনাইছে আদৰণীয় এটি অনুষ্ঠান আছে, সেয়েহে কমিটিৰ বিষয়ববীয়াসকলক হাত ধৰিবলৈ কাৰণে অনুৰোধ জনাইছে। আমাৰ আজি যিগৰাকী কণ্ঠশিল্পীয়ে আজি তিৱা গীতত কণ্ঠদান কৰিছে, মধুস্মিতা ডেকা ৰজা, তেখেতক এখনি তিৱা থালিৰে আমাৰ কমিটিৰ তৰফৰ পৰা আদৰিবলৈ আগবাঢ়িছে। সেয়েহে তেখেতক অকণমান আগলৈ আহিবলৈ অনুৰোধ জনোৱা হৈছে। আজি আমাৰ তিৱা কণ্ঠশিল্পী মধুস্মিতা ডেকা ৰজা, তেখেতক অকণমান আগলৈ যাবলৈ ৰাইজৰ সন্মুখলৈ যাবলৈ জনোৱা হৈছে। আমাৰ কমিটিৰ বিষয়ববীয়াই এখনি তিৱা থালিৰে